হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল জেবি ব্লগছ। সকলোলৈ মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই আছোঁ ক'ত আছোঁ কওকচোন। আছোঁ মই নগাঁও ITIত মই পঢ়োঁ। মই ITI MMV ছাত্ৰ হয়। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে আমাৰ নগাঁও ITI এখন দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, মোৰ লগত আছে মোৰ লগৰ কৌশিকো MMV ছাত্ৰ। ভাই উঠিয়া কৌশিকো MMV ছাত্ৰ আৰু ময়ো MMV ছাত্ৰ। ব'লক আমি দুইজনে মিলি আজি আমাৰ ITI এখন দেখুৱাম। বাই চলো। এইখনেই হৈছে আমাৰ নগাঁৱৰ ITI সন্মুখৰ গেটখন, যোনখন বৰ্তমান নতুনকৈ বনাই আছে। আৰু এই ভিডিঅ'টোত আপোনালোকে ITI এখন আৰু ভালকৈ চাব পাৰিব নতুন এটা ভিডিঅ'ত। আৰু এইফালে হৈছে এইটো শ্বহীদ বেদী। ব'লকচোন গোটেই নগাঁও ITI এখন কেনেকুৱা আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে দেখুৱাম মই। ব'লক। এইটো হৈছে আমাৰ ITI কমন ৰুম আৰু লাইব্ৰেৰী, চাই লওক। আৰু এফালে আছে পৰিলোঁ হয় ফিটাৰ টেট হয়। এইটো ফিটাৰ হয়। আৰু এইফালে আছে আমাৰ এইফালে টাৰ্ণাৰ টেট। আজি মানে ভিতৰত সোমাব নোৱাৰিম, কাৰণ ভিতৰত তলা লগোৱা আছে। আজি অফ আছেতো স্কুল কলেজ, ত' সেইকাৰণে সোমাব নোৱাৰিম। আৰু এইফালে আছে এইফালে মেচিনিছ আছে। আৰু এইখনেই হৈছে নগাঁৱৰ ITI চৌপাশ, মানে চাৰিওফালৰ পৰিৱেশটো এইটো ধুনীয়াকৈ বনাই থৈ দিছে ITI মানে লগতো আৰু কি কয় নাজানো। আৰু এইটো দেখিছেই ক'ভিড চেনিটাইজাৰ। আপোনালোকেতো জানেই এতিয়া ক'ভিডৰ দিন, সেইকাৰণে এইটো বনাই কৰি ৰাখিছে। আৰু এতিয়া ধুনীয়া বস্তু এটা, এয়া চাওক, ফুলৰ বাগিচা। ITI ধুনীয়া ফুলৰ বাগিচাখন, মজা ITI এখন বৰ মজা। চাব আৰু ভিডিঅ'টো দেই, স্কিপ নকৰাকৈ। আৰু নগাঁও ITIত সোমাই অহাৰ লগে লগে আপোনালোকে এটা ধুনীয়া বস্তু দেখা পাব। মানে বস্তুটো এইটো ITI এখন কেনেকুৱা তাৰে এটা ডিজাইন বনাই কৰি। আৰু আহি পালোহি আমাৰ টেট MMV মটৰ মেকানিক ভেহিকেল ৱৰ্কশ্বপ। সেইটো আছে আমাৰ গাঁৱত। মই দেখুৱাই গৈ থাকিম আৰু। আজি ৱৰ্কশ্বপ বন্ধ, কাৰণ ভাৰত বন্ধটো আজি হৈ আছে আপোনাৰ কিমান তাৰিখ? 8 তাৰিখ। কাইলৈ 9 তাৰিখ। আপোনালোকে কাইলৈ ভিডিঅ'টো পাই যাব ইউটিউবত, মোৰ চেনেলত জেবি ব্লগছত চাই থাকিব। আৰু এইফালে আছে আমাৰ ITI গোটেই এইটো। আৰু ষ্টুডেণ্ট কিছুমান আছে। আৰু এইটো হৈছে ড্ৰাফ্টমেন চিভিল। চব লগ আজি, চব তলা মাৰা। আজি লাগ বেয়া মোৰ, ভাৰত বন্ধ বুলি ভবা নাছিলোঁ। মই কলেজে আহিছিলোঁ, কিন্তু ভাৰত বন্ধ হৈ গ'ল। সেইফালে আছে কি আছে এইটো? ডিজিটেল ফটোগ্ৰাফী ক'ৰ্চ কৰক, ভাল আছে, চবকে বেছি ডিমাণ্ড ক'ৰ্চ। আৰু এইফালে মজা পৰিৱেশ, চাওক। আৰু মই আপোনালোকক লগ আছোঁ, এইটো হৈছে আপোনাৰ কমন ৰুম। ইয়াত ষ্ট'ৰ মানে বস্তু থয় আৰু আগৰ বস্তুবিলাক। আৰু এইটো হৈছে ডিজেল ট্ৰেড। যাৰ সপোন আছে নগাঁও ITI ডিজেল পঢ়িবলৈ, এইটোৱে হৈছে ডিজেল ট্ৰেডটো দেই। আৰু এইটো এটা ষ্ট'ৰ, আৰু এইটো আগৰ ষ্ট'ৰ। আৰু এইফালে আছে ৱেল্ডাৰ ট্ৰেড। ৱেল্ডাৰ কোনে কৰিব? আহি যাওঁ। ৱেল্ডাৰ কৰোঁ, সুস্থ ৰহো, কৰ্মই আমাৰ ধৰ্ম। বহুত কিবা কিবি আছে। আৰু এইটো হৈছে ৱায়াৰমেনত কি আছে? এনে তলা মাৰা থোৱা আছে। যাওঁ এতিয়া কি আছে আপোনালোকক দেখুৱাওঁ কি আছে। আজিতো বৰ বন্ধ হয়, আজি এদিন খোলা থাকিলে আপোনালোকক দেখুৱাম আৰু ভিডিঅ'বিলাকত। আৰু এইফালে আছে আপোনালোকৰ এইটো হৈছে ইলেক্ট্ৰিচিয়ান চাওক। ইলেক্ট্ৰিচিয়ানৰ চবকে ৱৰ্কশ্বপটো মজা।
ইলেক্ট্ৰিচিয়ান আৰু এফালে আৰু এনেই এখন ৱাল চল মাৰি থৈ দিছে কোনো সোমাব নোৱাৰাকৈ ইলেক্ট্ৰিচিয়ান। চাবলৈ যাম মানে এতিয়া আমি চামগৈ আপোনাৰ ষ্টেন'গ্ৰাফী আৰু কি আছিলে সেই ভিডিঅ'টো গম পাব বলক। আৰু এইটো মোৰ লগৰটোৱে হাঁহি আছে বলক ওপৰত আছে এইটো চিনিয়ৰ প্ৰিন্সিপালবিলাকৰ ৰুম আৰু হ'ব ওপৰলৈ আমি এতিয়া ষ্টেন'গ্ৰাফী দেখুৱাম। তাৰপিছত সেইটো আপোনালোকক হলবিলাক দেখুৱাইছোঁ। হলবিলাকো বন্ধ তলা মাৰা। ওপৰত যাম আহক ওপৰত গৈ আছোঁ এতিয়া। ওপৰৰ ভিউ কি লিখা আছেতো পঢ়ক ডু নট স্পীড। আৰু মোৰ লগৰটো ক'ত অনুপম ইও ভিডিঅ' বনাই আছে বলক এডমিশ্যন চেল ইয়াতে লম্বা লাইন লাগি আছিলোঁ আমি চবেই যেতিয়া এডমিশ্যন কৰিবলৈ আহিছিলোঁ। আৰু এইটো ITIৰ ভিউ ছুপাৰভাইজাৰ এইফালে ছুপাৰভাইজাৰ ৰুম কেচিয়াৰ চব তলা মাৰা। এইটো কপাৰ মানে এইটো হৈছে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেঞ্চ আপোনালোকে ল'ব পাৰে। ষ্টেন'গ্ৰাফী যাৰ সপোন আছে ষ্টেন'গ্ৰাফী বাৰু এইটো বোলে সপোন আছিল ষ্টেন'গ্ৰাফী কৰা মই শুনা পাইছিলোঁ অকল দুখ নকৰিবি আৰু চুইং ল'বি নেকি তহঁতে আৰু এটা বস্তু দেখুৱাইছোঁ হওক অদ্ভুত বস্তু টয়লেট মানে ষ্টেন'গ্ৰাফী কপাৰ সেইবিলাক হৈছে আপোনালোকৰ ওপৰত আছে কপাৰ মই কপাৰ কৈ আছোঁ চৰি ভুল হ'লে ক্ষমা চমা কৰিব আৰু প্ৰথম না ব্লগিং দিছোঁ ষ্টাৰ্ট। এইটো হৈছে ভিউ এইটো হৈছে ITI ভিউৰ ফ্ৰম নগাঁও ITI। আৰু এইফালে আমাৰ গায়ক এইটো চাওক ওপৰৰ পৰা আমাৰ MMV টেডৰ ভিউটো পূৰা ফুল দে ইয়াত কিন্তু এটা কাৰণে ভাল ফুলৰ বাগিচা বহুত আছে। আপোনালোকে বেয়া চেয়া নাপাব আপোনালোকক এই ভিডিঅ'টো গোটেই ITI মানে হেৰিটো দেখুৱাব নোৱাৰিম বাৰু কাৰণ ITI হোষ্টেলৰ ফালেও আছে কেইটামান টেট যেনেকৈ IT ছেক্টৰ আছে আৰু কিবাকিবি আছে ইয়াত নাই দেখুৱাব নোৱাৰিম। আপোনালোকে ছেকেণ্ড ভিডিঅ'টো পাই যাব চিন্তা নকৰিব। ছেকেণ্ড ভিডিঅ' আহি আছে মোৰ অতি সোনকালে চেনেলটোত আহিব। প্ৰথমে ভিডিঅ'টো চাওক আপোনালোকে ফুল এনজয় কৰক। তাৰপিছত আৰু যাৰ নগাঁও ITIত এডমিশ্যন ল'ব মন আছে আহি যাব ITIত আকৌ জানুৱাৰী মাহত। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই বন্ধুসকল। জয়